নমস্কাৰ সকলোকে। তো আজি আমি আলোচনা কৰিম ফাউল পক্সৰ ওপৰত। ফাউল পক্স এনেকুৱা এটা বেমাৰ যোনটো মই সাধাৰণতে সৰু বেমাৰ বা সোনকালে ভাল হৈ যায় সেইবুলি ভাবি আছিলোঁ, কিন্তু নহয়। আজি যিহেতু মই 2 সপ্তাহৰ পৰা এই বেমাৰটো দেখি আছোঁ, মোৰ কুকুৰৰ পোৱালিখিনি ফাউল পক্সটো হৈছে। তো এইটো কথা বুজি পালোঁ যে ফাউল পক্সটো এটা ডাঙৰ বেমাৰ আৰু ফাউল পক্সৰ পৰা বহুত বেছি মৰ্টেলিটি হয়, আৰু মৰ্টেলিটি হোৱা মানে আপোনাৰ সম্পূৰ্ণভাৱে লছ। আৰু ইয়াৰ পৰা কীভাৱে বাচি থাকিব লাগে আৰু কেনেকৈ এই বেমাৰটো নোহোৱাকৈ পোৱালিখিনি ভাল কৰিব পাৰি, ভালকৈ ৰাখিব পাৰি, তো সেইটো কথা আজি আপোনালোকক ক'ম। তো ভিডিঅ'টো চাই থাকক। দৰ্শক, আমি আজি 2 সপ্তাহ যিহেতু হ'ল ফাউল পক্সটো দেখি থকা, আৰু ফাউল পক্সৰ পৰা মোৰ পোৱালিৰ যথেষ্টখিনি মৰ্টেলিটি হ'ল এতিয়ালৈকে। তো প্ৰথমতে কেনেকৈ হ'ল বুলি ক'ব গ'লে, প্ৰথমতে মোৰ ঘাই কুকুৰা আছিল কেইজনীমান, তো সিহঁতি পোৱালি কেইটামান দিছিল, তো সিহঁতৰ পৰাই বেমাৰটো বিয়পি গ'ল। তো এনেকুৱা হ'ল কথাটো, প্ৰথমতে মোৰ ঘাই কুকুৰা কেইজনীমান 10জনীমান আছিলে যিহেতু, তো সিহঁতৰ পৰা পোৱালি সিহঁতি একেলগতে মানে উমনিত বহিলে আৰু একেলগতে পোৱালি উলিয়ালে। তো মই ভাবিলোঁ কি যে পোৱালিখিনি অলপ ছেপাৰেটকৈ ৰাখি পিনে সিহঁতক দানা পানী দি অলপ সোনকালে ডাঙৰ কৰিম আৰু ভেকচিনেশ্যন ভালকৈ মেইনটেইন কৰি পিনে তো সিহঁতক ৰাখিম বুলি ভাবি সিহঁতৰ গোটেইখিনি পোৱালি টোটেলি আপোনাৰ 45 পিচ আছিলে, 45টা পোৱালি আছিলে। তো সিহঁতক এক্সট্ৰাকৈ ৰুম এটাত ৰাখিলোঁ। ৰাখি পিনে দানা পানী দি আছিলোঁ। দানা পানী দিয়া সময়ত মোৰ ঘৰৰ আগৰ সৰু পোৱালি কেইটামান আছিলে, তো ঘৰতে এৰি দিয়া থাকে, তো এনেকৈ বান্ধি থোৱা নহয় কোনো ভেকচিনেশ্যন নিদিয়াকৈ, তো তেনেকৈ ৰখা আছিলে। তো সিহঁতি কি হ'ল, তাৰ পৰা 2টা পোৱালি তো সিহঁতৰ এক্সট্ৰাকৈ ৰখা পোৱালিখিনিৰ মাজত সোমাই গ'ল। সোমাই যোৱাৰ পিছত সিহঁতৰ লগত অকণমান টাইম থাকিলে, দানা পানী খালে। তো যেতিয়া মই দেখিলোঁ যে বাহিৰৰ পোৱালি দুটা আহি সোমাই আছে, তো মই সিহঁতৰ দুটাক উলিয়াই দিলোঁ। আৰু সিহঁতৰ বাহিৰৰ পোৱালি দুটা যিহেতু আগতে ফাউল পক্স হৈ আছিলে, তো আৰু এটা পোৱালি ভাগৰ 2টাৰ ভিতৰত এটা পোৱালি ফাউল পক্স হৈ আছিলে, কিন্তু এটা ফাউল পক্সৰ পৰা ৰিভাইভ হ'ল। তো তেনেকৈ পোৱালিটো সোমাইছিলে, তো সোমোৱাৰ পিছত উলিয়াই দিলোঁ। তো পোৱালিকেইটা সোমোৱাৰ 2 দিন পিছত তো দেখিলোঁ বাকী মই যোনখিনি এক্সট্ৰাকৈ ৰাখিছিলোঁ সিহঁতৰ ৰুমৰ ভিতৰত ৰখা পোৱালিখিনি অলপ অলপকৈ আচিনা আৰম্ভ হৈছে, অৰ্থাৎ ফাউল পক্সো আৰম্ভ হৈছিলে, গুটি গুটিকৈ উঠিছিলে। তো দেখি পিনে মই গম পালোঁ যে সিহঁতৰ পৰাই হয়তো বেমাৰটো বিয়পিছে। তো বেমাৰটো বিয়পাৰ পিছত মই কি কৰিলোঁ, সিহঁতক ভালকৈ মেইনটেইন কৰিলোঁ। তো মেইনটেইন মানে কি আৰু পটাছ পানীৰ লগত ধুই দিছে। ইয়াৰ যিহেতু এটা সঠিক মেডিচিন পোৱা নাযায়, তো ডক্টৰৰ লগতো মই কথা পাতিছিলোঁ ইয়াৰ লগত, এনেকৈ হৈ মোৰ কুকুৰাখিনি এনেকুৱা এটা হৈছে বেমাৰ, তো কি কৰিব লাগিব। তো ডক্টৰে কোৱা মতে 45 ডেইজত ইয়াৰ ভেকচিন আহে। তো ইহঁতক যেতিয়া বেমাৰটো হৈ থাকে সেইটো সময়ত ভেকচিনটো দিব পৰা নহয়, সেইকাৰণে ভেকচিনটো ইহঁতক নিদিলোঁ। তো দিব পৰা হোৱা নাই এতিয়ালৈকে। আৰু যিহেতু এই বেমাৰটো এটা সঠিক নিৰ্দিষ্ট এটা দৰৱ নাথাকে, নিৰ্দিষ্ট এটা ভাল কৰিব পৰা ঔষধ নাথাকে, তো সিহঁতৰ পটাছ পানীৰ লগত যোনখিনি জেগাত আচিনা হৈছে, তো সেইখিনি জেগাত ভালকৈ ধুই থাকিব কৈছিলে। তো কেইদিনমান মই কণ্টিনিউৱাছলি ধুই আছিলোঁ। ধুই থকাৰ আজি 2 সপ্তাহ হৈ গ'ল, কিন্তু মোৰ যথেষ্ট পোৱালি এতিয়ালৈকে মৰ্টেলিটি হ'ল। এতিয়া আছে, খুব কম আছে এতিয়া, যিহেতু বহুতখিনি পোৱালি মৰিলে। তো আপুনিও যদি এখন ফাৰ্ম খুলিম বুলি ভাবিছে, তো মোৰ লিখীয়া এনেকুৱা ভুল নকৰিব, যাতে বাহিৰৰ কুকুৰা হাঁহ আহি পিনে আপোনাৰ গঁৰালত সোমাব পাৰে। অৰ্থাৎ আপোনাৰ ফাৰ্মত যদি সোমায়, তেতিয়াহ'লে আপুনিও সেই তেনেকুৱা এটা প্ৰব্লেম ফেচ কৰিব, যোনটো আপোনাৰ এটা সঠিক দৰৱ পোৱা নাযায়, যোনটো সঠিককৈ ভাল কৰিব পৰা নাযায়। তো এনেকুৱা এটা ভুল কেতিয়াও নকৰিব। আপুনি যদি এখন ফাৰ্ম খুলিছে, তেতিয়া আপুনি নিশ্চয় এটা এক্সট্ৰা জেগাত কোনো বাহিৰৰ কুকুৰা লগ নোহোৱাকৈ সিহঁতক ছেপাৰেটকৈ ভাল ভেকচিনেশ্যন দি টাইমমতে ৰাখিব। যিহেতু ফাউল পক্সৰ ভেকচিন আপোনাৰ 45 ডেইজত আহে, তো 45 কণ্টিনিউৱাছলি আপোনাৰ ভেকচিনৰ শ্বেডিউলটো আপোনাক ফ'ল' কৰিব, মেইনটেইন কৰি ভেকচিন সকলোবোৰ দিব। তো 45 ডেইজত ফাউল পক্সৰ ভেকচিনটো দিব। কিন্তু আমাৰ ইয়াত ফাউল পক্সটো এতিয়া আপোনাৰ বহুত বেছি বাঢ়িছে, ফাউল পক্সৰ বেমাৰটো আপোনাৰ বহুত বেছি জেগাত হৈছে। আমাৰ ওচৰ পাজৰৰ জেগাতো ফাউল পক্সটো এতিয়া বিয়পি আছে, কাৰণ এতিয়া গৰম ছিজন, এইটো ছিজনত আপোনাৰ ফাউল পক্সটো অলপ বেছি হয়। তো সেইটো কাৰণে আপুনিও যদি এখন ফাৰ্ম খুলিম বুলি ভাবিছে, তো এনেকুৱা অলপ ৱেডাৰটো যেতিয়া চেঞ্জ হোৱা সময় আহে, তো সেইটো সময়ত আপুনি ভেকচিনেশ্যনটো কৰিব, আৰু সিহঁতক 45 ডেইজত এইটো ভেকচিন কৰিব লাগে। তো মোৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি খুবেই বেয়া লগা, কাৰণ
ইমান আশাৰে আৰু ইমান কষ্টটো বুলিবলৈ সিহঁতৰ ৰেগুলাৰ দানা পানী দিয়ে। এটা মানুহ সময়মতে আহি কিনে দানা পানী দিয়া, সিহঁতক ভালকৈ চোৱা চিতা কৰাটো কৰি আছিলোঁ যিহেতু। তো পোৱালিখিনি সদায় 2-3টাকৈ মৰাৰ কাৰণে মোৰ খুবেই বেয়া লাগিছিল। আৰু হয়তো এনেকুৱা এটা ভুল নকৰোঁ, কেলৈ মই বহুতখিনি লছ পালোঁ, যিহেতু মোৰ পোৱালি ঘৰতে ওলোৱা আছিল, সিও কিনি অনা নাছিল। হ'লেও দানা পানী খৰচ আৰু নিজে মানুহ এটা খাটনি যেতিয়া কৰি থকা হয়, তো পোৱালিখিনি ৰেগুলাৰ চাই থকা হয়, তো বেয়া লাগিছে। আপুনিও যাতে এনেকুৱা এটা ভুল নকৰে। এনেকুৱা ফাৰ্ম এখন যদি খুলিম বুলি ভাবে, এনেকৈ ছেপাৰেটকৈ এক্সট্ৰাকৈ ভালকৈ খুলিব। তো আজিলৈ ইমানখিনিয়ে আছিল। আজি মই লছ খালোঁ, যিহেতু লছ খালোঁ মানে কি, লছ হৈছে প্লাছ মই এক্সপিৰিয়েঞ্চো পাইছোঁ, বহুত কথা শিকিব পালোঁ। যিহেতু মানুহক লছ হ'লেহে কিবা এটা শিকা হয়, লছ হ'লে কিবা এটা শিকা নহয়, কিন্তু মোৰ লছ হৈ মই শিকিলোঁ। দানা পানী খৰচটো গ'ল, মই ইমান দিনে খাটনি কৰি আছিলোঁ সেইটো গ'ল। তো যিমানকেইটা পোৱালি আছে বাকী সিহঁতক দানা পানী দি থাকোঁ, মেইনটেইন কৰি থাকোঁ ভালকৈ, যিকেইটা থাকে থাকিব। তো আজিলৈ ইমানখিনি আছিল, ধন্যবাদ।